পুৱাই এটি দুখবৰ বন্ধুসকল আপোনালোকে সকলোৱে জানে যোৱা দুদিনৰ আগত আমাৰ ধেমাজি মৰিহৰত কিদৰে এটা নৰবিকাশৰ বলি হ'ল এগৰাকী যুৱতী নন্দিতা বৰ্তমান ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে কিন্তু বন্ধুসকল ক'বলৈ পাই দুখী হৈছোঁ যে তেখেতৰ স্বাস্থ্য অতি সংকটজনক বন্ধুসকল নন্দিতাৰ উন্নত চিকিৎসাৰ বাবে তেখেতৰ পিতৃয়ে অসমবাসীৰ ৰাইজৰ পৰা সহায় বিচাৰিছে গতিকে যিসকলে সহায় কৰিব বিচাৰিছে এই ভিডিঅ'ৰ স্ক্ৰীনত এটা একাউণ্ট নম্বৰ দিয়া হ'ব গতিকে যিমান পাৰে সিমান আপোনালোকে সহায় কৰক আৰু যি ভাবিছে যে মোৰ হাতত চোন এটকাও নাই গতিকে যিসকলে এই ভিডিঅ'টো চাই আছে অন্ততঃ শ্বেয়াৰ কৰক আপোনালোকে এটা শ্বেয়াৰ কৰিলে অন্ততঃ আপুনি দিব নোৱাৰিলে আন 10জনে দিব পাৰিব আৰু সকলোৱে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেখেতে অতি সোনকালে আৰোগ্য হৈ উঠিব পাৰে সো বন্ধুসকল ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই ধন্যবাদ জয় অসম